হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই পৰ্ক ৰেচিপি এটা লৈ আহিছোঁ, কিন্তু এইটো মই ৰেচিপি নবনাই, এইটো মই পিকল বনাম, মানে আচাৰ বনাম ভাবিছোঁ। যিহেতু চবেই গাহৰি আচাৰ বনাই আছে, ভাবিছোঁ ময়ো ট্ৰাই কৰোঁ বুলি। সেইকাৰণে প্ৰথমতে গাহৰিখিনি ধুই পেলাই থৈ দিছোঁ, আৰু ইফালে কুকাৰত দি দিছোঁ মই হুইচেল এটা দি পেলাই। আৰু ইফালে মই নহৰু এটা জেগাত দুটা ব্যৱহাৰ কৰিছোঁ, আৰু আদা অকণমান ধুনীয়াকৈ গুচাই পেলাই ধুনীয়াকৈ খুন্দনাত খুন্দি লওঁ। এতিয়া ইফালে মই মছলা ব্যৱহাৰ কৰিম গোটা ধনিয়াখিনি ধুনীয়াকৈ মই কি কৰিছোঁ পিচি লৈছোঁ খুন্দনাটোত। আৰু ইফালে মই শুকান জলকীয়া কেইটামান ধুই লৈছোঁ। এইকেইটাটো এনেকৈ খুন্দিলে নহ'ব, প্ৰথমতে এইকেইটা ধুই পেলাই শুকুৱাই লৈছোঁ। শুকুৱাই পেলাই এইকেইটা মই তেলত ভাজি ল'ম। কেৰাহী এখনত অকণমান তেল দি পেলাই তাতে শুকান জলকীয়াকেইটা অকণমান ৰঙাকৈ ভাজিম। এতিয়া মই ঠাৰিকেইটা ধুনীয়াকৈ এৰুৱাই পেলাই খুন্দনাটোত দি পেলাই খুন্দি ল'ম এইখিনি ধুনীয়াকৈ। ইফালে এয়া বইল কৰা গাহৰি ৰেডি হৈ গ'ল। এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপিছত ধুনীয়াকৈ মই মাংসখিনি যিহেতু চাইজটো অকণমান ডাঙৰ হৈ আছে, সেইকাৰণে মই এপিচকে সৰু সৰু চাইজত দুটুকুৰা তিনিটুকুৰাকৈ কাটি ল'ম। প্ৰথমতে তেলত আদা নহৰু পেষ্টটো দি পেলাই এতিয়া গোটা ধনিয়াখিনি মই তাত দি দিলোঁ অলপ সময় ভাজি পেলাই। তাৰপৰা এতিয়া একদম অকণমান গোটা গোটা বহুত ধনিয়া আছেই, আজি মই অকণমান মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম মছলাখিনিৰ লগত। বটলত ভৰাই দিলোঁ গাহৰি মাংসৰ আচাৰ। ধুনীয়াকৈ চব মা মছলা দি বনাইছোঁ। ইয়াৰ বহুত দিনলৈ খাই থ'ব পাৰি। ভিনেগাৰ দি থৈছোঁ অকণমানকৈ। টেষ্ট কৰি দেখুৱাই দিছোঁ কেনেকুৱানো হৈছে। বহুত টেষ্টি হৈছে, বহুত। বাকী মোৰ আচাৰটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।